ইউনিয়ন বডি হাই হাই ইউনিয়ন বডি হাই হাই गरेस्वर फरायसालिमानि फरायसा आफादा मैयानि जाथायखौ लानानै खौरां मेल खुंदों। थांनाय अक्ट'बर दाननि 30 खालाराव बड'लेण्ड मुलुगसोलोंसालिनि थार्ड सेमिस्टारनि आनजादनि फिथाइया मोजाङै फैयैनि जाहोनाव गरेस्वर फरायसालिमानि फरायसाफोरजों लोगोसे फरायसालियाव गैयै सुबुंफोरा खुद्रिखांनानै गरेस्वर फरायसालिमानि गरेस्वर फरायसा आफादखौ बायदिसिना बाथ्रा बुंनायनि सायाव दिनै गरेस्वर फरायसालिमानि फरायसा आफादा खौरां मेलनि गेजेरजों दुखु मोननाय फोरमायदों। गरेस्वर फरायसालिमानि फरायसा आफादा फोरमायनाय बादिब्ला बड'लेण्ड मुलुगसोलोंसालिनि बेन्दोंआव थानाय मोनफ्रोमबो फरायसालिमानि फरायसा आफादा थार्ड सेमिस्टारनि आनजादखौ लानानै सावरायगासिनो दं आरो थार्ड सेमिस्टारनि आनजादनि फिथाइखौ लानानै थाबैनो बड'लेण्ड मुलुगसोलोंसालिसिम गोख्रों खुदिसारगोन होननानै फोरमायथिदों। আমিতো কাকো এনেকুৱা খেলি দিয়া নাই। আমি এতিয়া এনে কৈছে ধৰণে গুণ্ডাগিৰি কৰিছোঁ। আমিতো কাকো মাৰপিট কৰা নাই, কাকো দম দিয়া নাই। আমি জাষ্ট এনে মিটিং কৰিব আহিছোঁ। তাতে আমি মিটিংখন মানে পাৰ্মিশ্যন বিচাৰিছোঁ যে তোমালোকে পাৰ্মিশ্যন আছিলে নাই, যে তোমালোকে যদি পাৰ্মিশ্যন নাই তোমালোকে বেলেগ ৰুমত কৰিব পাৰিব। যদি তোমালোকে ৰুমত যদি মানে পাৰ্মিশ্যনে যদি লোৱা নাই, যদি তোমালোকে ছাত্ৰকেইটা লৈছে তেতিয়াহ'লে প্ৰিন্সিপাল ছাৰক জনাব লাগে। আৰু যিটো বাহিৰৰ পৰা মানে যিটো মানুহ আহিছিল সিহঁতিতো ইয়াতে গেষ্ট হিচাপত আহিছে যদিও মানে আমাৰ মিটিঙৰ কাৰণে পাৰ্মিশ্যনটো দিব লাগে প্ৰিন্সিপাল ছাৰক। আৰু ইয়াৰ কাৰণে যিটো আউটখিনি সংগঠনে যদি কৰা নাই তেতিয়াহ'লেও মানে আমি ভাবোঁ যে তাতে কলেজত যিখিনি প্ৰগ্ৰাম হয় তাতে ইয়াৰ কাৰণে প্ৰিন্সিপাল ছাৰে জনাব লাগে তাতে হয়। মানে এইটো মানে প্ৰিন্সিপাল ছাৰে দায়িত্ব লয়। কিন্তু আমি মানে আমাৰ ষ্টুডেণ্ট ইউনিয়ন এনেকুৱা কৈছে যে আমি তাতে খেলি দিছে। আমিতো কাকো এনেকুৱা খেলি দিয়া নাই, আমি ইনৰেচপেক্ট কাকো কৰা নাই। যে চিনিয়ৰ ষ্টুডেণ্ট হৈ কিনে আমি এনেকুৱা কেনেকুৱা কৰিম? আমিতো এতিয়া 5th চেমিষ্টাৰ আছে, কাকো এনেকুৱা কৰা নাই। আমি ষ্টুডেণ্ট হিচাপত ষ্টুডেণ্ট ইউনিয়ন হিচাপত আমাৰো দায়িত্ব আছে। ষ্টুডেণ্টকেইটা ক্লাছ বেছি হোৱা নাই, আমাৰ চাব লগা দায়িত্ব আছে। আমি চাব লাগে, গোটেইখিনি প্ৰফেচাৰটো এনেকুৱা চাব নোৱাৰে। আমি জাষ্ট এইটোৱে বিচাৰে যে আমাৰ যিটো কৰ্ম, যিটো দায়িত্ব ষ্টুডেণ্ট ইউনিয়ন, এইটো আমি পালন কৰি দিছোঁ। এইটো জাষ্ট আমাৰ ষ্টুডেণ্টৰ কাৰণে কৈছোঁ যে যদি ষ্টুডেণ্টৰ ভালৰ কাৰণে এটা মিটিং ল'ব আছে কিন্তু ল'ব পাৰিব। কিন্তু আমাৰ পৰাও যে ষ্টুডেণ্টৰ কাৰণে চাব লগা কথা, এনে যদি ক্লাছটো মিছ নহওঁ, যিটো এইটোৱে কথা মোৰ মানে বহুতখিনি দুখ লাগিছে। কিন্তু আমি কাকো খেদি দিয়া নাই, যিটো এনে কৈছে আমি খেদি দিছে। আৰু এনে বহুতখিনি কথা কৈছে আমাৰ ষ্টুডেণ্টে, বহুতখিনি মানে খেদি দিছে, ইনৰেচপেক্টফুল কৰিছে। সেইকাৰণে মই মানে বহুতখিনি দুখ লাগিছে। এইটো আৰু পিছত মানে নহওক এইটো মই বিচাৰিছোঁ। আৰু যিটো এতিয়া ষ্টুডেণ্টক লৈ কিনে গেডাৰিং কৰি কিনে তাতে ধৰ্ণা দিছে, এইটো মানে হ'ব নালাগিছিল। আউটত আহি কিনে মানে ষ্টুডেণ্টকেইটা কেনেকুৱা মাতি কিনে বাহিৰত গেডাৰিংটো কৰিব নালাগিছিল। এইটো মইখিনি মোৰ মানে বক্তব্য। যিহেতু বেগ লোৱাৰ বিষয় হৈ আছে, যিহেতু বেগ হোৱাৰ কাৰণে এতিয়া বেগ হোৱাৰ কাৰণে কি কৰিব আপোনালোকে? বেগৰ কাৰণে আমি মানে ডিছকাছ কৰি আছোঁ। এতিয়া মানে ৰিজাল্ট দিয়াটো জাষ্ট 1 ডে'হে হৈছে। মানে এতিয়া আমি মানে চবেই মানে এতিয়া আমি মানে আমাৰ ইউনিয়ন বডি থাকি কিনে আৰু টিচাৰকেইটাও মানে তাতে ইউনিভাৰ্চিটিত কণ্টেক্ট কৰি আছে যে তোমালোকে ইউনিয়ন কৰিছে। আমি ইউনিয়ন বডি হৈ কিনে আমি ইউনিয়ন বডিৰ পৰা গোটেইখিনি ষ্টুডেণ্ট ইউনিয়ন লগ লাগি কিনে এখন মানে কনফাৰেঞ্চ চলি আছে। যিটো কনফাৰেঞ্চটো আমি পিছত মানে ঘোষণা কৰিম। যিটো আমি কনফাৰেঞ্চটো আপোনালোকে গম পাব। আমি জাষ্ট কনফাৰ্মেশ্যন দিব পাৰিম। পিছত যেতিয়া কনফাৰ্মেশ্যন হ'ব তেতিয়া আমি মানে এনাউন্স কৰিব পাৰিম। যিটো ৰিজাল্টটো লৈ পেলাই আপোনালোকে ইউনিভাৰ্চিটিত কিবা ধৰ্ণা কাৰ্যসূচী ল'ব নেকি? এইটো আমি ভাবি আছোঁ। যিটো আমি তাতে ষ্টুডেণ্ট গোটেইখিনি মানে আমাৰ কলেজৰ নহয়, গোটেইখিনি কলেজৰে মানে ৰিজাল্টখিনি মানে বেয়া আহিছে। মানে মিনিমাম 20 বিলো মানে ৰিজাল্ট পাৰ্চেণ্টটো মানে বেয়া হৈছে। বেলেগখিনি কলেজৰ আমাৰখিনি কলেজটো মানে মিনিমাম 50% আহিব লাগিছিল। এইটো মই বিচাৰোঁ। সেইকাৰণে আমি পিছত ভাবি যে আমি যদি ৰিজাল্টখন আৰু ৰিচেকিং দিলেও মানে বহুতখিনি আমি ফিজ ধৰা যায়। যিটো 5খন ছাবজেক্ট হ'লেতো গোটেইখিনি মানে ছেমিষ্টাৰে মানে এৰিয়া লাগিব। ইয়াৰ কাৰণে আমি বিচাৰোঁ যে মানে ধৰ্ণা কাৰ্যসূচী ল'ব লাগিলে আমি পিছত মানে এই সপ্তাহমানতে ল'ম আৰু। কিহৰ কাৰণে যিটো বেগ হৈছে সেইটোৰ বিষয়ে আপুনি কি ক'ব? কিহৰ কাৰণে বেগ হৈছে এইটো মই ক'ব বিচাৰোঁ যে মানে আমাৰ যিটো ষ্টুডেণ্ট মানে অনলাইন এক্সাম চলি আছিল। অনলাইনৰ কাষতে মানে অফলাইন আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ অফলাইন এক্সাম হৈছিল। ইয়াৰ মানে এইটো মানে পইণ্ট হ'ব লাগে। আৰু মানে পইণ্টটো এনেকুৱা নহয় যে মানে আমাৰ যিটো পাৰা ষ্টুডেণ্ট এইটোও মানে বেগ হৈছে। ইয়াৰ কাৰণে মই ভাবিছোঁ যে মানে গোটেইখিনি মানে ইকুৱেল হোৱা নাই। যোনকেইটা মানে হ'ব লাগিছিল সেইটো হোৱা নাই। মানে যিটো স্কিম হৈছে বুলি ভাবে নেকি আপুনি? এনেকুৱাই মই ভাবি ডাইৰেক্ট মই স্কিম বুলি নকওঁ, কিন্তু মানে অলপ স্কিমত ধৰাৰ নিচিনা মানে ফিজবিলাক মানে বহুতখিনি লোৱা যায়। ইমানখিনি মানে ৰিস্কিং কৰিব লাগিলে এণ্টাৰটেইনমেণ্ট মানে স্কিম নিচিনাই হ'ব আৰু মানে যিটো আমাৰ
9,000 মান মানে যদি এৰিয়াৰ লাগি যায় 9,000 যদি ৰিচিকিং কৰিব লাগিলে মানে স্কিম নিচিনাই হ'ব আৰু বহুত ভাল আছে। যোৱাকালি যি ঘটনা হৈ গ'ল এই ঘটনাটো লৈ মই কেইটামান কথা ক'ব বিচাৰিছোঁ যে যোৱাকালি মানে হল নম্বৰ 5ত দুটা সংগঠন লাগি আহি কিনে মিটিং এটা লৈছে। এই মিটিংখনত হল নম্বৰ 5ত মানে একজন টিচাৰজনে ক্লাছ কৰিব গৈছে ফিলচফি। এই ক্লাছ কৰিব যাওঁতে টিচাৰজনে ৰুমত সোমাইছে, সোমাই কিনে টিচাৰজনে সুধিছে বোলে এইটো কি হৈছে, মোৰ ক্লাছ আছে বোলে কৈছে। তাৰপিছত এহেঁতে কৈছে বোলে যে আজি ক্লাছ কেঞ্চেল হ'ব এইটো ৰুমত, মানে আজি মানে আমাৰ মিটিং আছে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যোনটো মানে বেগ আহিছে বেগৰ কাৰণে আমি মিটিং এটা লৈছে বুলি কৈছে। ছাৰজনে কৈছে বোলে নহয় মোৰো ক্লাছ আছে, মইতো ক্লাছ কৰিব লাগিব, তোমালোকে পাৰ্মিশ্যন লৈছে নলয় বোলে টিচাৰজনে সুধিছে। সোধাৰ পিছত সিহঁতে কৈছে নাই লোৱা। তাৰপিছত পাৰ্মিশ্যনো লোৱা নাই। তাৰপিছত সুধিছে নাই সোধা। দুটা অপশ্যন সোধোতে মানে সিহঁতে ক'লা যে নাই, মানে দুটাও পাৰ্মিশ্যনটো লোৱা যোৱা নাই। লোৱাৰ কাৰণে ছাৰে কৈছে বোলে এতিয়া পিছে মই ক্লাছ কৰিব লাগিব, তোমালোকে যদি পাৰ্মিশ্যন লোৱা নাই তোমালোকে ক'ৰবা এটা ৰুমত যাই কিনে পঢ়িবা বুলি কৈছে ছাৰ। তো এইখিনি কথাটো মোক দুইজন ল'ৰাজনে আহি কিনে মোক ক'লা যে এনেকুৱা তেনেকুৱা আমাৰ ক্লাছ আছে আমাক পঢ়িব দিয়া নাই। তাৰপিছত তেওঁ মই দিলোঁ, যাই কিনে ছাৰক তাত যাই দেখিছোঁ, ছাৰক সুধিছোঁ যে কি হৈছে, এনেকুৱা তেনেকুৱা মিটিং লৈছে সিহঁতে বুলি। তাৰপিছত মিটিং লোৱা শুনাৰ লগে লগে মই কৈছোঁ আচ্ছা ঠিক আছে বুলি। সিহঁতক সুধিলোঁ মই কোনো পাৰ্মিশ্যন আছে নাই, সুধিছে প্ৰিন্সিপাল ছাৰক নাই সোধা। পিছে কিয় সোধা নাই, তোমালোকৰ ভুল হৈছোঁ যদি সোধা নাই বুলি ক'লোঁ মই। যেতিয়া সিহঁতে সোধে কিয় তোমালোকে যে এতিয়া গড়চৰ কলেজৰ চবৰে বেগ আছে, তোমালোকে কিন্তু কিয় কিবা কথা পতা নাই, আমি আহিব লগা কিয় আছে এনেকুৱা কথাটো কৈছে। তো আমি কথা পাতিছোঁ প্ৰিন্সিপালৰ লগত, এইটো কথাটো ক'লে কিন্তু নামানে, সিহঁতে বেছিকৈ অক্ৰামি কৰিলে আমাৰ লগত। এতিয়া মোক বহুত অক্ৰামি কৰি কিনে সিহঁতে তাৰপিছত মই মোৰ লগত অক্ৰামি কৰি লাভ নাই, তোমালোকক ভালৰ কাৰণে কৈছে। তোমালোকৰ যদি মিটিং ল'ব ইচ্ছা আছে ঠিক আছে বাৰু ল'ব, কিন্তু এইটো ৰুমত ক্লাছ আছে এতিয়া ছাৰজনে আহিছে যিহেতু ছাৰজনে ক্লাছ কৰিব, তোমালোকে আচ্ছা বাৰু যোনটো ৰুমত ক্লাছ হোৱা নাই এইটো ৰুমত যাই কিনে তোমালোকে ক্লাছটো কৰা বুলি মিটিংখন কৰা বুলি ক'লোঁ। তাৰপিছত এতিয়া কিন্তু এইখিনি কথা কওঁতে কি হ'ল বিৰুদ্ধ হৈ গ'ল মোক, মানে বিৰুদ্ধ হৈ কিনে ক'লা যে এতিয়া তোমালোকে কিয় আমাক এনেকুৱা খেদি দিছে, লাঠি মাৰি ওলাইছে, এনেকুৱা কথাবিলাক মোক ক'লা। ক'লে মোক দুখ লাগিল, লাগি কিনে মই ইটোৰ পৰা ওলাই আহিলোঁ। ওলাই কিনে আমি প্ৰিন্সিপাল ছাৰক জনালোঁ। মই প্ৰিন্সিপাল ছাৰে কৈছে মোৰ প্ৰিন্সিপাল ছাৰক আমি যাই কিনে সুধিলোঁ যে আজি এনেকুৱা তেনেকুৱা মিটিং হৈছে কিবা সুধিছে নেকি তোমাৰ তাত বুলি। প্ৰিন্সিপাল ছাৰক লৈ গ'লোঁ। তাৰপিছত প্ৰিন্সিপাল ছাৰ নাই সোধা, প্ৰিন্সিপাল ছাৰক কৈছোঁ কথাটো যে আমাৰ তাত সোধা নাই একো কথাটো বোলে। আচ্ছা ঠিক আছে বোলে। তাৰপিছত প্ৰিন্সিপাল ছাৰো আহিল, আহি কিনে আমি অহাৰ লগে লগে তাৰপিছত কি হ'ল বোলে ছাৰে আছে, ছাৰে কৈছে আমাক মানে ছাৰে ৰুমতে আছে, মানে ছাৰে ওলাই অহাই নাই, মানে এই ক্লাছ কৰিব মানে এইটো টাইমতে কি ক'লে বোলে সিহঁতে দুটা সংগঠনে আহি কিনে ৰুমত যিখিনি ষ্টুডেণ্ট আছে এইখিনি ষ্টুডেণ্টক সিহঁতে মাতি আনিছে বোলে। মাতি আনি তোমালোকে চবে বাহিৰত আমি বাহিৰত হাল্লা কৰি বোলে বাহিৰত লৈ আনি কিনে বাহিৰত হাল্লা কৰিছে সিহঁতে। তো মোক দুখ লাগিছে কিয় এনেকুৱা হাল্লা কৰিব লাগে, আমিতো ষ্টুডেণ্টৰ কাৰণে আমি লাগি আছোঁ, ষ্টুডেণ্টৰ হেল্পৰ কাৰণে আমি কণ্টিনিউ লাগি আছোঁ, যি লাগে যি কৰিব লাগে আজি যিকোনো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কথা পাতিব লগা আমি পাতি আছোঁ, কিন্তু আমাক একো খবৰ কৰা নাই, একো কি নকৰাকৈ সিহঁতে আজি এতিয়া এইখিনি মিটিং লৈ কিনে আমাক এনেকুৱা গড়েশ্বৰ কলেজৰ ইউনিভাৰ্চিটিক আমাক বদনাম কৰিছে তেখেতসকলে। বড়োলেণ্ড ইউনিভাৰ্চিটিত যিটো আমিতো ছাত্ৰৰ কাৰণে লাগিছোঁ। আমি যোৱাকালি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমান কলেজ আছে সেইখিনি কলেজৰ ইউনিয়ন বডিয়ে কিমান আছিল আমাৰ 42টা কলেজে আমি লগ লাগি কিনে এতিয়া যোৱাকালি অনলাইন মিটিং এটা চলিছে আমাৰ। সেই চলতে আমি এটা চলিউশ্যন ল'ব বিচাৰোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিলৈ আমি যাম, যাই কিনে আমি কথা পাতিম। তাৰিখটো আমাৰ ফিক্স হোৱা নাই বাৰু, এতিয়া দিনৰ আজিৰ দিনটো 12টা বজাত আমাৰ টাইমটো ফিক্স হ'ব বাৰু। যদি 12টা বজাত যদি কনফাৰ্ম হয় হৈ কিনে আমি তাৰিখটো 3 তাৰিখ বা 5 তাৰিখ হ'ব, আমি বড়োলেণ্ড ইউনিভাৰ্চিটিলৈ যাম। যাই কিনে আমি চলিউশ্যনটো বিচাৰিম তাতে যাই কিনে কি কয় বড়োলেণ্ড ইউনিভাৰ্চিটি। যদি চলিউশ্যন একো দিব নোৱাৰে আমি ধৰণা লাগে, আমি ধৰণা হ'লেও দিম তাতে বড়োলেণ্ড ইউনিভাৰ্চিটি। সেইখিনি আমি ভাবিছোঁ এতিয়া বৰ্তমান। মই ছেক্ৰেটাৰী সাধাৰণ সম্পাদক আৰু নিৰ্বাহী ছেক্ৰেটাৰী। যোৱাকালি আমাৰ কলেজত এটা ইছ্যু হৈ গৈছে, মানে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰিজাল্ট হৈছিলে। মানে যোৱাকালি আউটৰ দুটা সংগঠন আহি কিনে এটা মিটিং ল'বৰ কাৰণে আহিছিল।